যুৱ নেতাই প্ৰাধান্য পাব টিকট লাভত। কংগ্ৰেছ নেতৃত্বৰ এই ঘোষণাই উৎসাহী কৰি তুলিছে দলটোৰ যুৱ নেতা নেত্ৰীসকলক। প্ৰত্যক্ষভাৱে যুৱ কংগ্ৰেছৰ সৈতে জড়িতসকলৰ উপৰি মূল সমিতিৰ বিভিন্ন দায়িত্বত থকা যুৱক যুৱতীসকলেও বিধায়ক হোৱাৰ বাসনাৰে নামি পৰিছে নিৰ্বাচনী যুঁজত। ২৬ত দিছপুৰলৈ অহাৰ মানসেৰে কঁকালত টঙালি বধা উজনিৰ এজন যুৱক, এইজন উজ্জ্বল বৰুৱা। দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী উজ্জ্বল। দেৰগাঁৱৰ ১ নং ইকৰাণীৰ সৰ্বৰহী সমাজকৰ্মী লক্ষেশ্বৰ বৰুৱাৰ পুত্ৰ উজ্জ্বল বৰুৱা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অত্যন্ত ঘনিষ্ঠ পৰোপকাৰী লক্ষেশ্বৰ বৰুৱাৰ পথেৰেই আগবাঢ়ি যোৱা পুত্ৰ উজ্জ্বলো দেৰগাঁওবাসীৰ বাবে এজন সুপৰিচিত আপোন যুৱক। পিতৃ লক্ষেশ্বৰ বৰুৱাই যিধৰণে দৰিদ্ৰ আত্মজনৰ কাষত প্ৰত্যেকটো মুহূৰ্তত থিয় দিয়ে, ঠিক একেদৰে উজ্জ্বলেও দেৰগাঁৱৰ প্ৰত্যেকজন আত্মজনৰ কাষত থিয় দিয়ে। উজ্জ্বলৰ আজিলৈকে নাই কোনো শত্ৰু। নিজৰ ঘৰখনৰ পৰাই সমাজ সেৱাৰ পথ দেখা উজ্জ্বলৰ মন আপোন মানুহখিনিক লৈ কিবা এটা কৰাৰ, নিজৰ অঞ্চলটোক আগুৱাই নিয়াৰ সপোন উজ্জ্বলৰ। সেয়ে সমাগত বিধানসভা নিৰ্বাচনত দেৰগাঁৱৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি আবেদন কৰিছে উজ্জ্বলে। ছাত্ৰ অৱস্থাৰে পৰা কংগ্ৰেছৰ আদৰ্শৰে পৰিচালিত উজ্জ্বলে দলৰ আন দায়িত্বৰ উপৰি বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি আছে তিনিচুকীয়া জিলাৰ নিৰ্বাচনী ব্যৱস্থাপনী সমিতিৰ ইনচাৰ্জ, গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ লগতে অসম নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে থকা AICC নেতা বন্ধু দীৰ্ঘিৰ প্ৰট'কল হিচাপে। গাঁওবাসীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আদৰৰ বাবেই অধিক জনপ্ৰিয় এইজন যুৱ নেতা উজ্জ্বল বৰুৱা। দেৰগাঁৱৰ সমষ্টিৰ উন্নয়নৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিবলৈ আগবাঢ়ি অহা অত্যন্ত মেধাসম্পন্ন যুৱক উজ্জ্বলক এতিয়া আদৰি লৈছে সমগ্ৰ দেৰগাঁওবাসীয়ে। দলীয় বিভিন্ন দায়িত্বৰ সমান্তৰালকৈ দেৰগাঁও সমষ্টিৰ ৰাইজৰ কাষত থিয় দিছে উজ্জ্বল বৰুৱা। বিয়া সবাহ শ্ৰাদ্ধকে ধৰি সমষ্টিবাসীৰ সুখ দুখ সকলো সময়তে কাষত থিয় দিছে উজ্জ্বলে। সহজতে মানুহক আপোন কৰি ল'ব পৰা, আনৰ সুখত সুখ আৰু আনৰ দুখত দুখ অনুভৱ কৰিব পৰা স্বভাৱৰ বাবেই সমষ্টিৰ ৰাইজেও আদৰি লৈছে উজ্জ্বলক। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ টিকট বিচৰা বাকী কেইজনতকৈ যথেষ্ট সক্ৰিয় ৰূপত সমষ্টিটোত দেখা গৈছে যুৱ নেতা উজ্জ্বল বৰুৱাক। উজ্জ্বলৰ আশা, দলে তেওঁক টিকট দিব। ব্যুৰ ৰিপৰ্ট, খাটাং সংবাদ।